নমস্কাৰ মই ডায়েটিচিয়ান চালজমি আকৌ এবাৰ আহিলো আজি আপোনালোকৰ মাজলৈ চাওঁতে 2001 বছৰটো শেষেই হ'ল নহয় জানো আমি সোমালোহি নতুন এটা বছৰত 2022 চনত এই বছৰটো আপোনালোক সকলোৰে বাবে অতি সুখদায়ক হওক অতি মংগলময় হওক তাৰ কামনাৰে আজি এই এপিসোডটো আৰম্ভ কৰোঁ আসলতে মই ওলাই গৈছিলো ওলাই যাওঁতে দেখিলো প্ৰত্যেকখন দোকানতে ধুনীয়া কিছুমান কেক ইমান ধুনীয়া কেক দেখিলেই আনিবলৈ মন যায় খাবলৈ মন যায় মোৰ যেনেকৈ মন যায় হয়তো সকলোৰে মন যায় সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকললৈকে ৰোগী নিৰোগী সকলোৰে হয়তো খাবলৈ মন যায় কিন্তু নিৰোগীসকল বা সৰু ল'ৰা-ছোৱালীৰ বাবে ঠিকে আছে কিন্তু বয়োজ্যেষ্ঠসকল বা যিসকলে কিছুমান ডায়াবেটিছ আদি ৰোগত ভুগি আছে তেওঁলোকৰ বাবে এই কেকবোৰ আসলতে একেবাৰেই হেলদি নহয় গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰা যায় যাতে তেওঁলোকৰ মানে মনটো বেয়া নালাগে তেওঁলোকে এটুকুৰা কেকো উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি কি কৰিব পাৰোঁ বাৰু সেয়েহে মই ভাবিলোঁ আজি আপোনালোকৰ লগত এনে এটা কেক শ্বেয়াৰ কৰোঁ যিটো খাবলৈও টেষ্টি আৰু স্বাস্থ্যৰ বাবেও ইমান বেছি হানিকাৰক নহয় যিটো লো ক্যালোৰি হ'ব আৰু হেলদি হ'ব বয়োজ্যেষ্ঠসকলৰ লগতে আন কিছুমান ডায়াবেটিছৰ দৰে ৰোগত ভুগি থকা লোকেও তাৰে এক পিস বা দুই পিস উপভোগ কৰিব পাৰিব কিন্তু এই বজাৰত বিক্ৰী কৰা খুব হেভি ক্ৰীম যুক্ত কেকবোৰ যিবোৰ ময়দাৰে তৈয়াৰ কৰা হয় সেইবোৰ তেওঁলোকৰ বাবে একেবাৰে উপযোগী নহয় গতিকে বলকচোন যাওঁ এটা কিচেনলৈ আৰু আৰম্ভ কৰোঁ এই কেকটো বনাবলৈ এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ এই সুজি কেক হেলদি সুজি কেক আৰু তাৰ কাৰণে আমাক লাগিব প্ৰথমতে কণী মই 3টা কণী বনাবলৈ লৈছো তাৰ লগতে লাগিব অলপ তেল সুজি মই সুগাৰ ফ্ৰী ব্যৱহাৰ কৰি বনাম যাতে সকলোৱে খাব পাৰে তাৰ কাৰণে মই লৈছো সুগাৰ ফ্ৰী কেইটামান কিচমিচ ডেকোৰেশনৰ কাৰণে কোকো পাউডাৰ বেকিং পাউডাৰ সামান্য আৰু সুগাৰ ফ্ৰী ডাৰ্ক চকলেট লৈছো মই আহকচোন এতিয়া আমি আৰম্ভ কৰোঁ আৰু লগতে লাগিব আমাক অলপ গাখীৰ এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ প্ৰথমতে আমি কণীগিটা ভাঙি এটা কাপত লম যাতে আমি কিমান লিকুইড হয় কিমানখিনি হয়গে সেই হিচাপটো পাওঁ এয়া দেখিছে আপোনালোকে 3টা কণী মই এনেকৈ কাপটোত ভাঙি ললো আৰু হিচাপটো কিমান হ'ল আধা কাপতকৈ অলপ বেছি হৈছে গতিকে ইয়াৰ হিচাপতে আমি বাকিখিনি ইনগ্ৰেডিয়েন্টটো ইয়াতে দিম প্ৰথমতে আমি কণীগিটা ইয়াত লৈ ললো এয়া ভালদৰে চাওক আপোনালোকে ধৰক 2/3 বুলি ক'ব পাৰো 3 ভাগৰ 2 ভাগলৈকে হৈছে কাপটোত যিসকলে নিৰামিষ খাব বিচাৰে যিসকলে কণী নাখায় বা কেতিয়াবা যদি মন নাযায় তেতিয়া হলে আপোনালোকে এই একে বস্তুটোকে ঠিক একে ধৰণে মাত্ৰ কণীৰ হলনি 1 কাপ দৈ দি আপোনালোকে বনাব পাৰে এই 3টা কণীৰ হলনি 1 কাপ দৈৰেও এই কেকটো বনাই আপোনালোকে খাব পাৰে একেই সোৱাদ পাব এয়া দেখিছে আমাৰ কণীখিনি পিটা প্ৰায় হৈ গৈছে এতিয়া আমি ইয়াতে তেল এড কৰিম ৰিফাইন তেল ইউজ কৰিছো মই সাফোলা ইউজ কৰিছো আপোনালোকে যিকোনো ভাল ব্ৰ্যান্ডৰ তেল ইউজ কৰিব পাৰে আৰু এয়া তেল মই ব্যৱহাৰ কৰিম তেল মই দিছো ইয়াতে আধা কাপ যেহেতু কণী হৈছিলে 2/3 কাপ গতিকে মই ইয়াত তেল ব্যৱহাৰ কৰিছো আধা কাপ মাত্ৰ আৰু ইয়া সাফোলা দিছো মই এতিয়া আকৌ এবাৰ পিটিলম ভালকে এতিয়া আমি দিম চেনি প্ৰায় 2 মিনিট মান তেল দিয়াৰ পিছত এখিনি ফিটি ললো তাৰ পিছত এতিয়া মই তাতে দিম চেনি মানে এটো যেটো লো ক্যালোৰি সুগাৰ হেতু আমি ব্যৱহাৰ কৰিছো আৰু এটো আমি যিমান কণী যিমান হৈছিলে তাতকৈ অকমান কম ব্যৱহাৰ কৰি কণী হৈছিলে আমাৰ 2/3 কাপ আৰু এতিয়া মই চেনি দিলো 2/3 কাপতকে সামান্য কম
যেটো লো ক্যালোৰি সুগাৰ আমি ব্যৱহাৰ কৰিছো হেতু আৰু আপোনালোকে যদি বেছি মিঠা ভাল নাপায় তেতিয়া হলে আৰু কমাই দিব পাৰে চেনি কোনো প্ৰবলেম নহয় মই যেটো হিচাপত দিছো সেই হিচাপত দিলে আপোনাৰ নরমাল মিঠা হ'ব আৰু যদি কমকে খাব খোজে মিঠাটো তেতিয়া হলে আপোনালোকে আৰু কমাইও দিব পাৰে এতিয়া এখিনি আমি আকৌ এবাৰ ভালকে গুটেখিনি মিক্স হোৱাকৈ ফিটি লম এই চেনিখিনি দিয়াৰ পিছত মই এইখিনি এতিয়া প্ৰায় 5 মিনিট মান ফিটি ললো ভালদৰে আৰু তাৰ পিছত মই এইদৰে কেক টিনটো ৰেডি কৰি থলো একেবাৰে পেপাৰখন গ্ৰীজ কৰি মেলি কাৰণ এতিয়া যে মই ইয়াত সুজি দিম সুজি বেকিং পাউডাৰ আৰু কোকো পাউডাৰ দিম ইয়াৰ পিছত এখিনি ইমিডিয়েটলি আমি বেকিং ট্ৰেত দি পেলাই বেক হ'বলৈ দিব লাগিব কাৰণ বেকিং পাউডাৰ দিয়াৰ পিছত আমি বেছি দেৰি থৈ দিলে বেয়া হয় কেকটো বেকিং পাউডাৰ দিয়াৰ পিছত যিমান সম্ভৱ সোনকালে কেকটো বেক হ'বলৈ দি দিব লাগে মই এই তিনটা কণী কেক বনাইছো গতিকে মই এই সুজিখিনিতে প্ৰায় 1.5 চামুচ বেকিং পাউডাৰ দিম 1 চামুচ দিলো আৰু এয়া আধা চামুচ বেকিং পাউডাৰ দিছো আৰু এতিয়া সুজিখিনি মই সুজি ইয়াতে 1.5 কাপ সুজি আছে এই সুজিখিনি মই ইয়াত দি দিলো তাৰ লগতে মই দিলো ইয়া আধা কাপ কোকো পাউডাৰ আধা কাপৰ অলপ কম দিছো আপোনালোকে আধা কাপো দিব পাৰে আৰু বেছি ভাল পালে ইয়াতকৈ অলপ বেছিও দিব পাৰে কিন্তু সম্পূৰ্ণ 1 কাপ কেতিয়াও নিদিব 2/3 কাপ দুভাগৰ 3 ভাগৰ 2 কাপ বা আধা কাপ কোকো পাউডাৰ দিব পাৰে আৰু এতিয়া মই গুটেখিনি ভালদৰে ফেটি লম আৰু তাৰ পিছত ইমিডিয়েটলি আমি অকমান গাখীৰো দিম দেখুৱাম মই আপোনালোকক এয়া দেখিছে আপোনালোকে এখিনি যথেষ্ট ডাঠ হৈছে সেই কাৰণে মই ইয়াত অকমান গাখীৰ দিম গাখীৰটো নিজৰ আন্দাজ মতে দিব লাগিব সাধাৰণতে আধা কাপৰ কমি লাগে গাখীৰ মই এয়া মই প্ৰথমতে আধা কাপ গাখীৰ লৈছো এই আধা কাপ মই দি দিলো অলপ ভাল ডাঠ গাখীৰ লব তেতিয়া কেকটো অলপ ভাল হ'ব এখিনি ভালদৰে মিক্স কৰি লম তাৰ পিছত যদি প্ৰয়োজন হয় আৰু অলপ দিম আনহাতে মই ওভেনটো গৰম হ'বলৈ প্ৰিহিট হ'বলৈ থৈ দিছো 180 ডিগ্ৰীত প্ৰিহিট হ'বৰ কাৰণে অন কৰি দিছো আপোনালোকে মন কৰিব কনসিস্টেন্সিটো সাধাৰণ কেকৰ কনসিস্টেন্সিতকে এটো অকমান পনিয়া হয় কাৰণ সুজিয়ে যথেষ্ট পৰিমাণে গাখীৰটো টানি ল'ব এবজৰ্ব কৰিব সেইকাৰণে এটো অলপ পনিয়াকে থাকিলে ভাল হৈ যাব গটিকে আমি এই তিনটা কণীৰ কেকত মাত্ৰ আধা কাপ গাখীৰ দিলো তাতে হৈছে যদি আপুনি বনোৱা কেকত আপুনি ফিল কৰে যে আৰু অকমানৰ প্ৰয়োজন হ'ব পাৰে তেতিয়া হলে আৰু অকমান দিব পাৰে কিন্তু মই বৰ্তমান আধা কাপ গাখীৰতে হৈ গৈছে গটিকে এতিয়া আমি এই বেকিং ডিশত এই বেটাৰটো দি লম আৰু তাৰ পিছত 180 ডিগ্ৰীত প্ৰথমতে 30 মিনিটৰ বাবে বেক হ'বলৈ দিম কিন্তু বেকিংটো আপোনালোকে মন কৰিব আপোনাৰ এৰিয়াত ওয়েদাৰটো কিমান গৰম ঠাণ্ডা বা তাত ভল্টেজটো কেনেকুৱা আছে হেতুৰ ওপৰতো বেকিংৰ সময়টো ডিপেন্ড কৰে আপুনি 180 ডিগ্ৰীতে দিব কিন্তু
15 মিনিটমানৰ পিছত আপুনি ঘনে ঘনে চেক কৰি থাকিব হৈছে নেকি। যদি ভল্টেজ বেছি আছে আপোনাৰ হয়তো সোনকালেও হৈ যাব পাৰে, আৰু যদি ভল্টেজ কম থাকে তেতিয়াহ'লে আপোনাক অলপ বেছি সময়ৰো দৰকাৰ হ'ব পাৰে। কিন্তু সাধাৰণতে 30 পৰা 35 মিনিটৰ ভিতৰত কেক হৈ যায়। এতিয়া বলকচোন আমি এইটো বেক কৰোঁ। আমাৰ কেকটো প্ৰায় হ'বৰেই হৈছে, সেইকাৰণে তাৰ আগতে মই এই চকলেটটো অলপ গলাই ল'ম। ডাবল বইলাৰত দি অলপ গলাই ল'ম। গেছতে কৰিম, সেইকাৰণে মই এটা ষ্টিলৰ বল লৈছোঁ আৰু এই চকলেটটো দিয়াই পেলাই ইয়াতে অলপ ভাঙি ল'ম আৰু তাৰপিছত আমি ডাবল বইলাৰত দি বইল কৰিম। এয়া এতিয়া মই এই ভাঙি লোৱা চকলেটখিনি ষ্টিলৰ বাতিটোৰ সৈতে এটা চচপেনত পানী দি তাৰ ওপৰত গলিবলৈ থৈ দিছোঁ। অলপ গলাৰ পিছত তাৰপিছত আমি এইখিনি ব্যৱহাৰ কৰিম কেকটোত। এয়া দেখিছে আপোনালোকে চকলেটখিনি প্ৰায় মেল্ট হৈ গৈছে, আৰু এতিয়া এইটো ষ্টেজত মই ইয়াত অকণমান গাখীৰ দিম যাতে কনচিষ্টেঞ্চিটো অলপ পাতল হয়। প্ৰায় 1 টেবুল স্পুনমান গাখীৰ দিলোঁ আৰু এতিয়া মিক্স কৰি চাওঁ। ইয়াত প্ৰায় মই 3 টেবুল স্পুনমান গাখীৰ দিলোঁ, আৰু দিয়াৰ পিছত ইয়াৰ কনচিষ্টেঞ্চিটো আপোনালোকে চাওক, এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চিলৈ আহিলে, আৰু এতিয়া এইখিনি হৈ গৈছে। এতিয়া আমি এইখিনি ব্যৱহাৰ কৰিম কেকটো গাৰ্নিছ কৰিবৰ বাবে। এয়া আমাৰ কেকটো বেক হৈ পেলাই ৰেডি। মই যিদৰে কৈছিলোঁ 180 ডিগ্ৰী চেলচিয়াছত আপোনাৰ মোৰ 35 মিনিটছ লাগিলে এই কেকটো ৰেডি হ'বলৈ। এতিয়া আহকচোন আমি ইয়াত ডেক'ৰেশ্যন কৰিম। মই এইদৰে এখন কেক বৰ্ড লৈ লৈছোঁ। কেকটো একেবাৰে ঠাণ্ডা কৰিব নালাগে, অলপ গৰম হৈ থাকোঁতে কৰিলে আপোনাৰ আইচিংটো কৰিলে চকলেটটো দিলে খাবলৈ বেছি টেষ্টি হয় আচলতে, সেইকাৰণে। এয়া কেকটো মই উলিয়াই ল'লোঁ, আৰু এতিয়া তাক আমি এই যে চকলেটখিনি মেল্ট কৰি লৈছিলোঁ তাৰে সৈতে আমি কেকটো এতিয়া ডেক'ৰেট কৰিম। আৰু এতিয়া চকলেট দিয়াৰ পিছত মই তাৰ ওপৰত এইদৰে অলপমান কাজুৰ টুকুৰা দি দিছোঁ। ড্ৰাই ফ্ৰুটছ দি আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দি এইদৰে ডেক'ৰেট কৰিব পাৰে। মই লগতে মাজে মাজে কেইটামান খিচমিচো দি দিছোঁ। এইদৰে আমাৰ এয়া এটা হেল্ডি কেক এই ফেষ্টিভ ছিজনৰ কাৰণে, নিউ ইয়েৰ বা বিহুৱে হওক বা খ্ৰীষ্টমাছেই হওক, এই উৎসৱবোৰত আপোনালোকে এইদৰে কেক বনাই অতি সুন্দৰভাৱে এনজয় কৰিব পাৰে। আমাৰ কেক ৰেডি। হেপী নিউ ইয়েৰ। আপোনালোক সকলোকে পুনৰবাৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ। চাওকচোন কি ধুনীয়া কেকটো হৈছে।
দেখিলে না আপোনালোকে আমি ইমান সহজতে এটি হেলদি কেক বনালোঁ। এই কেক আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব। এই নতুন বছৰৰ সময়ত আগন্তুক বিহুৰ সময়ত ট্ৰাই কৰিব পাৰে। আৰু তাৰ পিছলৈ কাৰোবাৰ বাৰ্থডে আদিতো যদি আপোনাৰ ঘৰত তেনে বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ বাবে, বা কোনোবাই যদি ডায়েবেটিছ আদিত ভুগি আছে তেওঁলোকৰ বাবে, আনকি সাধাৰণভাৱে নিজৰ ঘৰত খাবলৈও ইমান মানে হাই কেলৰি কেকবোৰ খোৱাতকৈ এনেধৰণৰ এটা কেক বনাই আপোনালোকে নিশ্চয় উপভোগ কৰিব পাৰে। ইয়াৰ কামনাৰে এই আগন্তুক বছৰটো আপোনালোক সকলোৰে বাবে মংগলময় হওক, সুখৰ হওক, আনন্দৰ হওক, আৰু নিজৰ বন্ধু বান্ধৱ, নিজৰ পৰিয়ালৰ লগত আগন্তুক বছৰ আপোনালোকে সকলোৱে উপভোগ কৰক, শান্তিৰে থাকক, সুখেৰে থাকক, সকলো বিপদৰ পৰা আঁতৰত থাকক, আৰু সুস্বাস্থ্যৰে থাকক, সুস্থ সবল জীৱন যাপন কৰক। তাৰ কামনাৰে আজিলৈ আহিলোঁ। নমস্কাৰ, পুনৰ লগ পাম।